বগৰী বগৰী বন্ধুসকল বগৰী মানে বগৰী খেতি থুমাইছো অসমীয়া মানুহে প্ৰায় কমে কৰিছিলে আজমল ফাউণ্ডেশ্যন আজমল শুনিছে আজমলৰ নামটো বড়দিন আজমলে চন্দন আৰু আগৰৰ বিজনেছ কৰি আছিলে নমস্কাৰ বন্ধুসকল পুনৰ এটি নতুন ভিডিঅ'লৈ নৰ্থ ইষ্ট এক্সপ্ৰেছৰ পৰা মই পৰমানন্দ বৰা আপোনালোকৰ মাজলৈ আকৌ আহিলো আৰু আজি মানে যেটো ভিডিঅ' হ'বলৈ গৈ আছে মানে অলপ বেলেগ ব্যতিক্ৰমী টাইপৰ এটা ভিডিঅ' হ'বলৈ গৈ আছে আৰু বিশেষভাৱে কওঁ যে এই ভিডিঅ'টো নিবনুৱাসকলৰ বাবে প্ৰায় ইম্পৰ্টেণ্ট ভিডিঅ' মানে কি নিবনুৱা সমস্যা আজিকালি বৃদ্ধি পাইছে সেই নিবনুৱা সমস্যাবিলাক অলপ সমাধান কৰিব পাৰি যদি নিজৰ ঘৰত মাটি বাৰী অলপ বেছিকৈ থাকে মই আগতেও কৈছোঁ যে মই নানা ধৰণৰ ভিডিঅ' মানে বিভিন্ন বিষয়ৰ ওপৰত ভিডিঅ' দিম আজি আহিলোঁ তাকেই আমি বগৰী এখন পাৰিলোঁ আৰু এই বগৰীখিনি যোৱা বছৰ চ'ত মাহত মই দিছিলোঁ মই আছাম প্লেণ্টেশ্যনত কাম কৰি আছোঁ কৈছিলোঁ মই বগৰী পুলিৰ পৰা ধৰি চন্দন পুলি মানে যিকোনো পুলি মই মানে ডেলিভাৰ দিওঁ মানে ঘৰে ঘৰে গৈ দি থৈ আহোঁগৈ আৰু সেই বগৰী বাৰীখন মানে যোৱা বছৰ চ'ত মাহত দিয়া বগৰী বাৰীখন কেনেকুৱা হৈছে তাকে আজি খবৰ ল'বলৈ আহিলোঁ চুঙাজান নাওজানৰ মাজত মৰাজান পৰে চুঙাজান নাওজানৰ মাজত মৰাজানত আহিলোঁ আৰু বিশেষকৈ আজি বেয়া লাগিছে গৃহস্থজন নাই মানে ইমাৰ্জেঞ্চিত আহিবলগীয়া হৈছিল মই নাওজানলৈ বোলো পটককৈ সময় অকণমান উলিয়াই বাৰীখনো চাই থৈ আহোঁগৈ আৰু ভিডিঅ' এটা কৰি আপোনালোকলৈ আগবঢ়াওঁ বিশেষ দেৰি নকৰোঁ বগৰীখিনি চাওঁ যোৱা বছৰ চ'ত মাহত দিয়া বগৰী এতিয়া এইবছৰ লাগিলেই বগৰী এইবিলাক বগৰী লাগি আছে মানে কলি হৈছে আৰু পকিব দিন আছে ডাঙৰ হ'বলৈ মানে এই হৈছে বগৰী বাৰী গোটেই বাৰীখন মই দেখুৱাম বাৰু বৰ্তমান মই গছজোপাৰ ওচৰত আছোঁ যিহেতু সেইটো কাৰণে এইখনকে দেখুৱালোঁ ব'লক আগলৈ দেৰি নকৰোঁ বগৰী বাৰীখন চাবলৈ লেটছ গো বন্ধুসকল আৰু এটা কথা আপোনালোকক এইখিনিতে কওঁ যে ঠেকা দিব লাগে বুলি কৈছোঁ যে জাষ্ট ঠেকাটো এনেকৈ দিলেও হয় প্ৰথম বছৰৰ বাবে মানে খুঁটি 4টা পুতি বাঁহ দুডাল বান্ধি দিলেও হৈ যায় এইজোপাটো চাওক আপুনি কি ধুনীয়াকৈ ফুলিছে পূৰা লাগি আছে বগৰী যথেষ্ট বগৰী লাগিছে এজোপা গছত মিনিমাম 15 কেজিৰ পৰা 20 কেজিৰ ভিতৰত বগৰী লাগি আছে যেনি আছে তেনি অকল বগৰী আৰু মুঠতে বগৰী বিশাল এখন বগৰী বাৰী হৈ গ'ল এইবোৰ দেখিছেনে গছ হাউলি গৈছে ডাঙৰ হ'বলৈ পোৱাই নাই ডাঙৰ হ'লে এতিয়া গছবিলাক ভাগি যাব ডাঙৰ হ'লে এনেকৈ যদি পৰিয়ে থাকে গোটেই গছবিলাক ভাগি যাব চাওক এতিয়া মাটিত পৰি আছে সি ডাল আহি মাটিলৈকে ফুলিয়ে আছে এইবোৰ দেখিছেনে লগাব পাৰে যদিও আপোনালোকৰ কাৰোবাৰ ঘৰত এনেকুৱা ফ্ৰী স্পেচ বা ফ্ৰী মাটি আছে পৰি আছে ইনে থকাতকৈ বাৰীখনত এই খেতিটো কৰিও আপুনি স্বাৱলম্বী হ'ব পাৰিব এইবিলাক পোকে ধৰিছে একচুৱেলি ইয়াত পোকৰ দৰৱ মাৰিব লাগে মৰা নাই গৃহস্থক আজি মই কৈ থৈ যাব লাগিব ফোনত হ'লেও কম দেখিছেনে কিদৰে কিমান ধুনীয়াকৈ ফুলিয়ে আছে ফুল বন্ধুসকল বগৰী খেতি যে কৰি স্বাৱলম্বী হ'ব পাৰি তাৰ বিষয়ে মই কৈছোঁ বগৰী খেতি প্ৰথম বছৰ যদি আপুনি
মানে কৰে প্ৰথম বছৰ আপোনাৰ বগৰীৰ পৰা বেছি ইনকাম নহয় 100 জোপা বগৰী লগালে সেই বগৰী লগোৱা খৰচটো আপোনাৰ ওলাব কিন্তু তাৰ পৰা লাভান্বিত হ'ম বুলি প্ৰথম বছৰৰ পৰা আশা নকৰিব কিন্তু বগৰী 8 মাহ 9 মাহত লাগি যায় বগৰী খেতি কৰি যদি আপুনি স্বাৱলম্বী হ'ম বুলি ভাবিছে তেতিয়া পোনপটীয়াকৈ আপুনি মোৰ লগত যোগাযোগ কৰিব পাৰে মোৰ নাম্বাৰটো আপোনাক স্ক্ৰীনত দি দিম আৰু বগৰী খেতি প্ৰথম বছৰ ইমান লাভ নহয় মই ক'লোৱে কিন্তু ছেকেণ্ড বছৰৰ পৰা আপুনি বগৰী খেতি কৰি যদি 100 জোপা বগৰী লগায় এজোপা বগৰীত বেছি নধৰিলেও আপুনি 30 কেজি বগৰী ধৰিব পাৰে 30 কেজিলে বেছিও লাগে কিন্তু 30 কেজি যদি ধৰে নহয় পাৰ কেজি 50 টকাকৈ হিচাপ কৰি 100 জোপা বগৰীত 30 কেজিকৈ হ'লে কিমান হ'ব আপুনি নিজে কেলকুলেট কৰিব আৰু বগৰী খেতি কৰি যে স্বাৱলম্বী হ'ব পাৰিব মই আপোনাক ডাকি ক'ব পাৰিম আৰু যদি কাৰোবাক বগৰী পুলি যদি লগাম বুলি ভাবিছে বা বগৰী খেতি কৰিম বুলি যদি কোনোবাই ভাবিছে তেতিয়া মোৰ লগত আপোনালোকে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে আৰু বগৰী দেখিছে নহয় বগৰী লৈ লৈছোঁ এতিয়া বগৰী বাৰীত সোমাই আছোঁ আৰু আজি বগৰী খেতি কৰিব পাৰে বগৰী খেতি কৰি বহুত স্বাৱলম্বী হ'ব পাৰে আৰু চন্দন লগাব পাৰে বগা চন্দন ৰঙা চন্দনৰ পৰা ধৰি মেহগনিৰ পৰা ধৰি সকলোবিলাক গছ পায় চন্দন গছটো হৈছে একচুৱেলি এটা ইঞ্চুৰেঞ্চ মানে LIC এটা কৰা আৰু চন্দন গছ 100 জোপা লগাই থোৱা বা চেগুন গছ 100 জোপা লগাই থোৱা সেইটো এটা ডাঙৰ ইঞ্চুৰেঞ্চ কিন্তু সেই LICটো আপুনি দি থাকিব লাগে চন্দন গছটো বাছ এবাৰে দিব লাগে সেই তেনেকুৱাবিলাক কিছুমান গছৰ ওপৰতো যদি আমি অকণমান চিন্তা চৰ্চা কৰি চাওঁ বহুত লাভান্বিত হ'ব পাৰিব গছৰ পৰা আমি বহুত টকা উপাৰ্জন কৰিব পাৰি বহুত মানুহে নাজানে কিন্তু বগৰী খেতিটো কি হ'ল বছৰি পোৱা যেনেকৈ আমি তামোল নাৰিকল আম লিচু কঁঠাল এইবিলাক বছৰি পাওঁ সেই বগৰী খেতিটো আপুনি কৰিলে প্ৰথম বছৰৰ পৰাই আপুনি আৰম্ভ কৰিব পাৰিব প্ৰথম বছৰৰ পৰাই আপোনাৰ ইনকাম হ'ব কাৰণ তামোল এজোপা যদি লগাই আপুনি তামোল বাৰীখন পাতিবলৈ গ'লে 5-6 বছৰ ৰখিবলগীয়া হয় কিন্তু বগৰীৰ কাৰণে এইটো কৰিব নালাগে বগৰীটো একে বছৰে লাগে আৰু তামোল লগাব পাৰে তামোল লগাবলৈ কোনে চব বগৰী মাজে মাজে তামোল লগাই থোৱা আছে চবফালে তামোল আৰু বগৰী তেনেকৈ লগাই থোৱা আছে এখন তামোল বাৰী আছে এইফালে কিনাৰতে তামোল বগৰী মানে তামোল বগৰী লগতে হোৱা কাৰণটো কৈ দিছে তামোলজোপা ওপৰলৈ ওখ হৈ গুচি যাব আৰু বগৰীজোপা তলত থাকি যাব ইমান চিন্তা কৰিবলগীয়া বিশেষ একো নাথাকে আৰু বগৰীজোপা লগাব পাৰে একদম বগৰীৰ পৰা বহুত টকা উপাৰ্জন কৰিব পাৰি মই আপোনালোকক পোনপটীয়াকৈ কৈছোঁ কাৰণ মই নিজৰ ঘৰত এখন বগৰী বাৰী পাতি আছোঁ যোৱা বছৰ পাতিম বুলি কৈছিলোঁ পানী হৈ যোৱাৰ কাৰণে মই বগৰী বাৰী পাতিব নোৱাৰিলোঁ কিন্তু এবাৰ আকৌ মই চেষ্টা কৰি আছোঁ বগৰী বাৰীখন মই সম্পূৰ্ণ সফল ৰূপত এনেকৈ এইখন বাৰীত যেনেকৈ সোমাই আছোঁ এনেকুৱা এখন বগৰী বাৰী ময়ো মোৰ ঘৰত পাতিম আৰু আপোনালোকক মই দেখুৱাম মোৰ ঘৰত কেনেকৈ বগৰী বাৰীখন পাতিম কি কৰিম আৰু চন্দন লগাইছোঁ মই বাৰীখনত কি পুলি লগাইছোঁ ভিডিঅ' বনাবলৈ সময় পোৱা নাই তামোল চন্দন নাৰিকলৰ পৰা ধৰি কঁঠালৰ পৰা ধৰি আম লিচু মানে আমাৰ যিবিলাক ফল আছে লেটেকু পনিয়ল ডালিম লস্কচি কিবা কিবি A to Z যিমান যি ফল আছে চেটেটাৰ পৰা ধৰি এভৰিথিং ফল মই লগাইছোঁ আৰু বিশেষ আজি দীঘলীয়া নকৰোঁ ভিডিঅ'টো বাৰীখনত চাবলৈ আহিলোঁ যিমানটো পাৰিলোঁ দেখুৱালোঁ আপোনালোকক আৰু যদিহে কোনোবাই বগৰী খেতি কৰিম বুলি ভাবে মোৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব মই নাম্বাৰটো দি দিম আৰু যদিহে কোনোবাই ভাবি আছে চন্দন পুলি লগোৱাৰ কথা মানে চন্দনৰ ওপৰত বিশেষকৈ লাল চন্দনৰ ওপৰত পুষ্পা চিনেমাখন আহি গ'ল পুষ্পা চিনেমাখন অহাৰ পৰাই সকলোৱে চন্দনটোক চিনি পোৱা হ'ল আগতে চন্দন মানে স্বাৱলম্বী হ'বৰ বাবে ভাল এখন চিনেমা পালোঁ আমি পুষ্পাখন চাই আমি বহুত জানিলোঁ চন্দনৰ ওপৰত নজনা কিছুমান কথা আমি ইউটিউবতো চাৰ্চ কৰিলোঁ আৰু যিহেতু ময়ো আছাম প্লেণ্টেশ্যনত কাম কৰি আছোঁ আজি 3 বছৰে হ'ব হ'ল আছাম প্লেণ্টেশ্যনত কাম কৰি মই ইমানখিনি যে কৰিব পাৰিছোঁ ইমানখিনি বুলি নকওঁ বাৰু জাষ্ট ইমানকণ যে ৰাইজক বা নিবনুৱা কিছুমান সমস্যা সমাধান কৰিবৰ বাবে আগবাঢ়ি আহিব পাৰিছোঁ আপোনালোকে আশীৰ্বাদ কৰিব মই যাতে আৰু এনেকুৱা নানা ধৰণৰ বাৰী বনাবলৈ মানুহক সহায় কৰিব পাৰোঁ গছনি লগাই প্ৰকৃতিও ভাল হ'ব পৃথিৱীও ভাল হ'ব আৰু আমাৰো স্বাস্থ্যৰ কাৰণে ভাল গছ-গছনি থাকিলে আমি থাকিম গছ-গছনি নাথাকিলে আমি নাথাকোঁ চাব পাৰে আৰু বিশেষ দীঘলীয়া নকৰোঁ ভিডিঅ'টো আৰু কেইখনমান বাৰী আছে আজি সন্ধিয়া হৈ গ'লগৈ ইমান সময় নহয়গৈ আৰু সেইফালে বেলিটো লুকালে ঠিক আছে আজিলৈ বাই বাই